নমস্কাৰ, মোৰ এটি স্বৰচিত কবিতা পাঠ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম লকডাউন। আমাৰ ঘৰলৈ তুমি নাহিবা, জপনাখন বন্ধ কৰি থ'ম আজিৰ পৰা। সকলো সামাজিক পৰম্পৰা একাষৰীয়া কৰি আমি নিৰ্জন দ্বীপত বাস কৰিবলৈ অনুশীলন কৰিছোঁ। আমি জীয়াই থাকিব বিচাৰোঁ। প্ৰত্যাহ্বান জনাব খুজিছোঁ অবৈধ কৰোণাক। আমি জানো ইটালীত শেষ হৈ গৈছে ইতিমধ্যে এটি প্ৰজন্ম। আমিও হেৰুৱাব নোখোজোঁ কোনো আপোনজনক। অগত্যা হয়তো হৈছোঁ খুব সাৱধান। তুমি নোলাবা বন্ধু, নাযাবা ঘৰৰ বাহিৰলৈ। ঘৰৰ ভিতৰতে বহি বাৰ্তালাপ কৰিবা হৃদয়ৰ নিৰ্ভীত কোণৰ সৈতে। সুখ কিম্বা দুখ, ভয় অৰ্থ বা সাহসৰ জন্ম জন্মান্তৰৰ। ধন্যবাদ।